সময়ে তিনিটা ডাঙৰ কথা শিকাই থৈ যায়। সময়ে মানুহক চিনি পাবলৈ শিকাই থৈ যায়। সময়ে শক্তিশালী হ'বলৈ শিকাই থৈ যায়। সময়ে অকলে থাকিবলৈ শিকাই থৈ যায়। সূৰ্যৰ পৰা যদি আপুনি কিবা এটা শিকিব বিচাৰিছে, তেনেহ'লে ডুবিবলৈ নহয়, উদয় হ'বলৈ শিকিব। আপুনি মোমবাতিৰ পৰা যদি কিবা শিকিব বিচাৰিছে, তেতিয়াহ'লে জ্বলিবলৈ নহয়, আনক পোহৰ বিলাবলৈ শিকিব। ঠিক সেইদৰে এজন ব্যক্তিৰ পৰা যদি কিবা এটা শিকিব বিচাৰিছে, তেনেহ'লে সদায় তেওঁৰ পৰা ভালটো শিকিব, বেয়াটো নহয়। যিসকলে জিকিবলৈ বিচাৰে, তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে, আৰু যিসকলে হাৰিবলৈ ভয় কৰে, তেওঁলোকে কেতিয়াও জিকিব নোৱাৰে। মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায়, নিজকে দেখা পায়, আৰু সেয়েহে ভাল মানুহে আপোনাক ভাল বুলি ভাবে, আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে। জীৱনত যদি বহুদূৰ আগুৱাই যাবলৈ বিচাৰিছে, তেনেহ'লে পিছলৈ কেতিয়াও ঘূৰি নাচাবা। আপুনি তেনেকুৱা কামেই কৰিব, যেনেকুৱা আপুনি চিন্তা কৰি থাকে, আৰু আপুনি তেনেকুৱাই হৈ যাব, যেনেকুৱা আপুনি কাম কৰে। মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে, কিন্তু অহংকাৰ সাগৰতকৈও বেছি। আপোনাৰ ওপৰত যদি কোনোবাই জ্বলে, তেন্তে আপুনি এনেকুৱা কিবা এটা কৰিব পাৰিছে, যিটো তেওঁ কৰিব পৰা নাই। যিকোনো এজন মানুহক যদি আপুনি বেছিকৈ শুধৰাবলৈ যায়, তেন্তে আপুনিয়ে তেওঁৰ শত্ৰু হৈ পৰিব। কিবা যদি বদলাবলৈ বিচাৰিছে, তেনেহ'লে নিজৰ স্বভাৱবোৰ বদলাবলৈ চেষ্টা কৰিবচোন। ঠাই আৰু মানুহবোৰক বদলাই ফুৰি একো নাপাব আপুনি। কেতিয়াবা কেতিয়াবা আপুনি অসফল মানুহবিলাকৰ কাষত বহিব লাগে, কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে, মাত্ৰ অনুভৱহে থাকে। আনৰ আগত নিজৰ দুখৰ বিষয় কৈ কন্দাতকৈ অলপ ধৈৰ্য ধৰি থকাটো বহুত ভাল কথা। সিংহৰ দৰে হ'বলৈ শিকক। আপুনি সিংহাসনৰ চিন্তা নকৰিব, তেতিয়া আপুনি য'তেই বহিব, সেয়া আপোনাৰ সিংহাসন হৈ যাব। আকাশৰ পৰা জোন তৰা লৈ আহিম, এইবোৰ কথা কেৱল কোৱা কথাহে। সম্বন্ধবোৰ কেতিয়া পাৰফেক্ট হ'ব, যেতিয়া ইজনে সিজনক সন্মান কৰিব, বিশ্বাস কৰিব, তেতিয়াহে। ভাগ্য আৰু পৰিস্থিতি যেতিয়া এই দুয়োটাই আমাক লগ নিদিয়ে, তেতিয়া আমি সেইজনৰ ওচৰত মূৰ দোৱাবলগীয়া হয়। জীৱনত যিজনৰ পৰা আমি একোৱে এক্সপেক্ট কৰা নাছিলোঁ। জীৱনত সেইসকল লোকে বেছিকৈ সুখী, যিসকলে অকলশৰে থকাৰ কলাটো শিকি ল'লে। সেইখন পৃথিৱীত কাৰোৰে ওপৰত একোৰে প্ৰভাৱ নপৰে যে আপুনি কি পৰিস্থিতিত জীয়াই আছে। আপোনাৰ নিজৰ পৰিস্থিতি আপুনি নিজেই বদলাব লাগিব। নিজেই আপুনি ইমানেই শক্তিশালী কৰি তোলক, যাতে এই পৃথিৱীৰ কোনো শক্তিয়ে আপোনাৰ মনৰ শান্তিক কেতিয়াও ভংগ কৰিব নোৱাৰে।